ঐ কিবা খবৰ আহিছে নে নাই? বিহু আহি পালাই। খবৰ চবৰ বাদ দি আজি চৈতুৰ লাষ্ট পৰিল যে বিহুখন পাতিব লাগে নহয় আমি মই দুটাক মাতিছিলোঁ ফোন কৰিছিলোঁ তেওঁলোকে খবৰ আহিছে না তাকেতো কমিটিখন অলপ ভাল হ'ব লাগিব অলপ ভাল হয় আছি না ইমান দেৰি নেকি তহঁতৰ হা? এই নাই ভাই ৰাতিপুৱা ফোন কৰিছোঁ মই কথাটো আলোচনা কৰিব লাগে তাকেইতো কথাটো আলোচনা কৰোঁ বোলো বিহু আহি পালাই বেছি দিন নাই প্ৰগ্ৰেমটো পাতো দে তাকে এতিয়া পাতো দেই তহঁতৰ একো খবৰ নাই আৰু আহি আছো আমি সেইগিলা বাদ দিয়া আজি আমি এখন মজবুত কমিটি বনাই লওঁ লাগে কমিটিখন হোৱাৰ পিছত বাকী চব হৈ থাকিব এতিয়া আমাক এটা সভাপতি লাগে বেলেগ সভাপতি কিয় লাগে আমাক চমুদা আছে একা তাকেতো আমাক ইয়াক আমাক ডাঙৰ অলপ মই নৰি মাকাতে তহঁতে জানাই মোৰ শ্বুটিং থাকে কিবা কিবি থাকে মই ব্যস্ত আকৌ জিম থাকে তই লাগবো মোৰ কাম থাকে তই নানি পইচা নাই বুজি কিয় বনা তই ডাঙৰ আমাৰ এতিয়া হ'ল আমাৰ সভাপতি থাকিলে তই থাকিল সেই এতিয়া আমাক মেইনলি লাগে 20টামান মানুহ পইচা চইচা থকা ভাল মানুহ লাগে বন্তি প্ৰজ্বলন কৰিব বাকী পতাকাটো তই আজিকালি আমাৰ আছে নহয় বহুত দালাল চালাল মানুহ আছে চিন্তা কৰিব নালাগে সেই 20টা বন্তি প্ৰজ্বলক মই সেইটো যোগাৰ কৰোঁ মোৰ চলি আছে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰা ভাল মানুহ এটা লাগিছিল এটা কাম কৰোঁ এক্টনি এটা মাতি দিওঁ মোৰতো এনেও চিনাকি আছে কিমান ভাল ভাল ডাঙৰ ডাঙৰ এক্টৰ এক্টনি চিনাকি আছে এটা মাতি দিওঁ চিনাকিটো ঠিকে আছে পইচাটো বহুত লাগিব পইচাটো দিব লাগিব অলপ আৰু পইচা আমি উঠাব লাগিব সিগিলানত পইচা খৰচ কৰি লাভ নাই দেই সিগিলান নৰা খৰচ গাঁৱত তোমাৰ এটা ভাল মানুহ মাতি দিলে হ'ব মোৰ চকুত ভাল মানুহ এটা আছে এই বগাৰাম কা বিহুৰ লগত লাগি থকা মানুহ অলপ বয়সস্থ মানুহ অলপ ভাল কথা ভাবছে বয়সস্থ মানুহ বিহুৰ কথা বহুত মানুহক যদি আমি এটা সন্মান দিওঁ আমাৰ অঞ্চলটোৰ নাম হ'ব হয় কিন্তু ভালকৈ জাপি এটা দিলোঁ মুখা এখন দিলোঁ হয়নে নহয় কথাটো হয় তহঁতে এইটো কিবা এটা কৰ আৰু বাকী মইতো নাচাওঁ এইটো তহঁতে চাবি তেন এটা কাম কৰ আমাক তো পইচা লাগিব পইচা লাগিলে আমি এটা মানুহ তাত যাওঁ ভৱেশ দা যে ভৱেশ দাৰ তাত যাওঁ তাৰ এনেও তামাম টকা তাৰ লগত থকা মানুহবিলাকে লাখ লাখ টকা ইনকাম কৰি আছে আৰু সিটো কৰিয়ে আছে এটা কাম কৰোঁ গায়কটো ভৱেশ দাকে দিবে আৰু সাংস্কৃতিক অনুষ্ঠানত আমি 100 টকাকৈ ফিজ লৈ কিনে নাচবে উঠে দিম হ'ব না মালিকে কৈছি মাটিটো দিব মাটিটো মোটামুটি ধৰ 10 লাখ টকা দিব আমি মাৰোৱাৰীক 16 লাখ বুলি কৈ দিম হ'ব কমিশ্যন পাই যাবি কিয় চিন্তা কৰিছে কোনে বাবা ভিতৰত ভিতৰলৈকে আচ্ছা দে এটা কচোন কিয় আহিলি তহঁতে কোনোদিনে নাহা চলিকেইটা আজি দেখোন মোৰ ঘৰত গমটো পাইছে আমি বিহু পাতিছোঁ তই নহ'লে এতিয়া বিহুখন নহয় আমি গোটাকেইটা আহিলোঁ আৰু তোৰ তাত একবাৰ হে মোকতো কি আশা কৰাই বাবা মই সৰু মানুহ কি কথা কয় অৱস্থা তই ডাঙৰ মানুহ গাঁওখনৰ এতিয়া আৰু তই সৰু মানুহ বুলি ক'লে ভাল নালাগে নহয় তাক আহিবই লাগিব আমি কি ভাবছে কি কওঁ মানে ভৱেশ দা এইবাৰ বিহুত গায়কটো তই দিলি ভাল হয় আমি আশা কৰিছোঁ মোৰ তাত থকা নাই নহয় মই ক'ত দিম না কিন্তু এটা কথা মই ক'ত দিব পাৰোঁ তহঁতক আচ্ছা সভাপতি কোন কমিটি বনাইছোঁ সভাপতি মোকে পাতিছি সেই কিন্তু আমি গোটাকেইটাই মানে মিলি কিনে পাতিছোঁ আৰু আমি চাৰিটাই ভৱেশ দাতো আছোঁ কথাটো কি জানানে এই মানুহ এটা আছে পইচাটো সেয়াও দিব বুজিছানে এই আমাৰ যে এইগিলা যে সেই মাটিগিলা যে লৈ আছে যে গাঁৱত সন্তোষ বাবু মাৰোৱাৰী যে তেওঁ পইচা 2 লাখ টকা দিব কিন্তু কথা হ'ল কি এই তেওঁক সন্মান দিব লাগিব তেওঁক কিন্তু সাংস্কৃতিক সন্ধিয়াত উদ্বোধন কৰিব দিব লাগিব অলপ সন্মান দিব লাগিব বুজিছানে নাই আমি কিন্তু বগাৰাম দিব পাইছিলোঁ
তই কি কৰ কি কথা কয় পইচা নহ'লে বিহু পাতিব পাৰিবি শুন তই সভাপতি পইচা দিলে কিন্তু সন্মান দিব লাগিব আৰু যদি তহঁতে সন্মান দিব নোৱাৰা তেনেহ'লে পইচা নাযায় মানুহটোৱে হয় নে নহয় গতিকে তহঁতে ভাবিছ তহঁতে কি কৰ তহঁতে ভাবিছ হ'ব বেয়া কথা হ'ব নেকি কি বেয়া একো বেয়া কথা নহয় একো বেয়া কথা নহয় এই ভাই মই এইগিলা কৰিলে কিন্তু থাকবে নোৱাৰিম দে কমিটি আগত তোলে ৰাখিয়ে তই নাঙে থাকিবা কমিটি তই এটা কাম কৰ তই ওলো ভৱেশ দাই যি কৈছি তাকে মই কিন্তু এনেকুৱা কমিটি আগত থাকবে নোৱাৰিম দে সভাপতি মই ভৱেশ দাই যি কৈছি তাকে হ'ব ভৱেশ দাৰ মতে চলিব চব আমত মই সভাপতি যা তাত খোজা মই এখন কমিটিত তই সংস্কৃতিৰ কাৰণে বিহুহান বিক্ৰী কৰাৰ মাথা মাৰি আছা মই এনেকুৱা কমিটি থাকবে নোৱাৰিম নাংগে এনেকুৱা বিবাদ মই নাথকৈ এনেকুৱা বিহু হ'ব দে সৰু ছোৱালীবিলাক বুজি নাপায় কথা হৈছে কি সন্তোষ বাবু আহিব ভালকে আমি সন্মান দিব লাগিব কি নহয় বিহু কথা নাইতো মেইন বস্তু হৈছে কি পইচা গতিকে তন্তে বাবুহাত চিন্তা একো নকৰিবি মই সন্তোষ বাবুক কৈ 2 লাখ টকা আনি দিম দৰকাৰ হ'লে আৰু আনি দিবে গতিকে এইগিলা তন্তে চিন্তা কৰিব নালাগে হিচাপলৈকে টকা আছে আমাৰ বিহু চিন্তা